ন্যায় কেতিয়া? মহাত্মা গান্ধীৰ হত্যাৰ বিচাৰৰ বাবে সময় লাগিছিল প্ৰায় 1 বছৰ 9 মাহ 16 দিন। ইন্দিৰা গান্ধীৰ হত্যাৰ গোচৰৰ চূড়ান্ত ৰায় দিবলৈ সময় লাগিছিল 1 বছৰ 3 মাহ। ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ প্ৰথম ৰায়দান দিয়া হৈছিল 6 বছৰ 9 মাহ পিছত। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ ক্লোজাৰ ৰিপৰ্টো দিছিল 5 বছৰৰ পিছত। এতিয়া কথাটো হ'ল ন্যায় কেতিয়া? আজি সামাজিক মাধ্যমত বিভিন্নজনে জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি দাবী জনাইছে। কোনোবাই ন্যায় বিচাৰি মুখেৰে কৈছে, কোনোবাই ফেচবুকত লিখিছে, কোনোবাই মনে মনে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক। সকলোৱে বিচাৰে যে জুবিনে ন্যায় পোৱাটো উচিত। কিন্তু কেনেধৰণৰ ন্যায় আৰু কেতিয়া পাব লাগে এই ন্যায়? জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে 10 দিনৰ ভিতৰত ন্যায় দিবলৈ দাবী জনাইছিল। প্ৰশ্ন হ'ল, ন্যায় দিব কোনে? ন্যায় দিয়া প্ৰক্ৰিয়াত জড়িত হৈ আছে এখন চৰকাৰ। জুবিন গাৰ্গৰ মৃত্যুত জগৰীয়াসকলক ইতিমধ্যে এইখন চৰকাৰৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছত এই বিষয়টো আদালতলৈ যাব। SITয়ে চাৰ্জশ্বিটৰ ভিত্তিত ন্যায় প্ৰক্ৰিয়া চলাব। জুবিনে ছিংগাপুৰত ক'ত ক'ত গৈছিল, কি খাইছিল, কি কৰিছিল, সকলোবোৰ তথ্য চাৰ্জশ্বিটত দিয়া হ'ব। ছিংগাপুৰৰ হোটেলৰ তথ্য ভিত্তিত চাৰ্জশ্বিটত কোৱা হ'ব মৃত্যুৰ আগদিনা হোটেলৰ কোঠাত কোন কোন আছিল, জুবিনক কোনোবাই বি দি হত্যাও কৰিছিল নেকি তাৰ ওপৰতো এই চাৰ্জশ্বিটত লিখা থাকিব। মৃত্যুৰ আগদিনা জুবিনৰ কোঠাত প্ৰৱেশ কৰা প্ৰত্যেকজন ব্যক্তিৰ CCTV ফুটেজ ছিংগাপুৰ আৰক্ষীৰ পৰা সংগ্ৰহ কৰিব অসম আৰক্ষীয়ে। আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে আৰম্ভ হ'ব ন্যায় প্ৰক্ৰিয়া। ন্যায় প্ৰক্ৰিয়া এদিন বা দুদিনত শেষ হোৱা প্ৰক্ৰিয়া নহয়। চৰকাৰে বিচাৰিলেও ন্যায়ালয়ে লগে লগে ন্যায় দিব নোৱাৰে। অৱশ্যে ন্যায় ব্যৱস্থা খৰতকীয়া কৰিবলৈ ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিবৰ বাবে ইতিমধ্যে বিজেপি চৰকাৰে দাবীও জনাইছে। আজি কংগ্ৰেছে ঘনে ঘনে খৰতকীয়া ন্যায়ৰ কথা কৈ আছে, কিন্তু বাস্তৱ সত্যটো এইটোৱে হ'ল যে কংগ্ৰেছৰ নেতা ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত কংগ্ৰেছৰ চৰকাৰ থকা পাছতো ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায় দিছিল 7 বছৰ পাছতে। গতিকে সকলোৱে ধৈৰ্য ধৰক, ন্যায় নিশ্চয় পাব, কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব।